তাৰপিছত এতিয়া আহিলোঁ মই আমাৰ নিচাদৰ ঘৰত এই আহি মেলি এতিয়া বহি আছোঁ আমি মোৰ লগত আছে আমাৰ কেপেটাকাই তাৰপৰা এতিয়া দুইটাই বহি মেলি খাই যাওঁ বুলি ভালে ভাল ভাল আমাৰ বিহু আজিকালি অসমত চাবলৈ মন গ'লে গাঁৱত পোৱা নাযায় বিশেষকৈ আমাৰ গুৱাহাটীত বিহু যোৱাই ভাল হৈ আছে বুলি আমাৰ গাঁৱৰ ৰাইজৰ হুঁচৰি যোৱা আহিছে গতিকে আজি ইয়াত এযোৰা শিঙিমাৰি গাঁৱত বিহু এযোৰা দেখিছোঁ ভাল লাগিছে তাকে চাবলৈ ভাল লাগিছে ন অত্যন্ত সুখী মই সেয়াই আনন্দিত তাৰপৰা সেই কথা এতিয়া বিহুৰ দিনতনো আমি কি ক'ম এই বিহু এষাৰ গাই দিলে ভাল পালোঁ নেকি বাৰু নাই কি বিহু গাওঁ বিহু এষাৰ এনেই দুফা কিমান ঐ দীঘলীয়া পুখুৰী শিৱসাগৰ পুখুৰী ঐ চৰাইদেউললে গৈ ৰংঘৰ বাকৰিত আছে বিহুতলী তাৰে আমি ছায়া মায়া লখ গোপীয়ে বৃন্দাবনত নাছিলে হৰি নাম গুণৰ লৈ আমি অসমীয়াই বিহুতে বলিয়া কাণতে ঢোলে ঠিক আছে এয়া আমাৰ কেপেটাকাই বিহু এষাৰ দিলে ভাল লাগিলে বিহুটো আৰু কি ক'ম এয়া ফূৰ্তি কৰি আছোঁ বিহু গাঁৱতে তাৰপিছত গাঁৱতে ফূৰ্তি কৰি আছোঁ আৰু চাই থাকক আপোনালোকে এতিয়া মই হুঁচৰি যোৱা আছোঁ হুঁচৰি যোৱা অকণমান দেখুৱাম আপোনালোকক আমাৰ গাঁৱৰ হুঁচৰি যোৱা আজি দিনটো মানে দিনটো মানে 12 ঘণ্টা 24 ঘণ্টাৰ কাৰণে ওলাই আহিছোঁ আৰু তাৰপিছত ঠিক আছে চাই থাকক
হৈছে বোলে ৰাইজে লাউডলি হেণ্ডালে জিকাই দিলোঁ যে বছৰেকৰ বিহুত বিহু কৰা নিয়ম ইয়াতে বোলে আজি ৰাইজে আহি চাহ কৰিব যিমানখিনি চাহ খালোঁ গাড়ী চাড়ী কিবা খাই